Hello everyone, good morning. বহু দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোক সকলোলৈকে অসমীয়া বোৱাৰী হিমাশ্ৰী ব্লগলৈ স্বাগতম জনাইছোঁ। পিছফালৰ পৰা ধুনুৱে কিবা কৈ আছে আৰু কালিৰ পৰা খুব বেছি গা বেয়া, জ্বৰ লগতে কাহো। তো ভিডিঅ' বনাবলৈ একদমেই ইচ্ছা নাছিল, হ'লেও মানে আজি ভিডিঅ' এটা বনাইছোঁ এটা বিশেষ কাৰণ নহয় আচলতে। কাৰণ মানে কি আৰু আজি হৈছে 17 ডিচেম্বৰ শনিবাৰ আৰু আজি মোৰ মানুহজনৰ বাৰ্থডে। তো বাৰ্থডে বুলি ভাবিছোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। ক'ত কি কৰোঁ নাজানো, কি পাৰোঁ কি নোৱাৰোঁ দেখাই থাকিম আৰু বেমাৰী দেহাৰে। আচলতে বেমাৰকৈ থাকিলে মানে বেছি মানে গাটো বেয়া লাগে। সোনকালে মানে ইমান সোনকালে উঠা নাই বাৰু, উঠি মেলি কাম চাম কৰিলোঁ, কৰি গা পা ধুই মেলি এতিয়া চাহ বনাই আছোঁ খাবলৈ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই যাব, কি পাৰোঁ কি নোৱাৰোঁ দিনটোত দেখাই থাকিম আৰু একদমেই মাত বহি গৈছে, খুব ঠাণ্ডাও লাগি আছে। তেতিয়াহ'লে চাই যাব ভিডিঅ'টো। আমাৰ বাৰ্থডে বয় এফালে একদম দোকানৰ কামত ব্যস্ত হৈ আছে। হেপী বাৰ্থডে। থেংক ইউ। চাহ খাই লোৱা, চাহ তাহ খাই লওঁ ধুনীয়াকৈ আমি, তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক। ৰাতি 12টা বজাত মনে মনে কেক ছাৰপ্ৰাইজ। আমাৰ ধুনু উঠি গ'ল। এইজন আমাৰ বাৰ্থডে বয় মিষ্টাৰ চেতিয়া, হেপী বাৰ্থডে। কাহৰ পৰা ভালকৈ কিনো ক'ম আৰু, এইয়া চাহ এখন লৈ ল'লোঁ, ইমান ঠাণ্ডা লাগিছে। আৰু এতিয়া 10টা বাজি গ'ল। 10টা বজাত চাওকচোন মই ডাঙৰকৈ জুই একুৰা জ্বলাই লৈছোঁ। জুই জ্বলাই লৈ জুইৰ ওচৰত অকণমান বহি দিছোঁ। গাটো মানে একদমেই বেয়া লাগিছে, অকণমান জুই উমটো পালে মানে ভাল লাগিব বুলি ভাবিছোঁ। আৰু মিষ্টাৰক টেবলেট আনিবলৈ দিছোঁ। ভাতৰ ওচৰলৈ যোৱাই নাই, তেওঁ মাংস আনিবলৈ গৈছে। আহি লওক তাৰপাছতে ভাত বনাম আৰু ধুনুৱে মানে মোৰ কাহি থকা দেখি গাটো বেয়া বুলি জানে যে, সেইটো কাৰণে এটা ছালখন দিছে আৰু এখন আজি আঁতৰাব নালাগে বুলি কৈছে, এখন লৈ থাকিব বুলি কৈছে। চাই দিয়া পিনে মা বেমাৰ হ'লে কেনেকুৱা লাগে কৈ দিয়া, কেনেকুৱা লাগে? বেয়া লাগে নে ভাল লাগে? ভাল লাগে। অঁ, মা বেমাৰ হ'লে ভাল পোৱা মানে? পিনে ভাত পাতিয়ে দিলোঁ আৰু এইফালে দালি, অমিতা আৰু টেঙামৰা গুটি। এতিয়া যিহেতু টেঙামৰা ছিজন, তো এই গুটিটো দালিত দি খাই খুব বেছি ভাল লাগে। ছিজনৰ বস্তু মানে খাওঁৱেই আৰু, যি ছিজনত হয় চববিলাক খোৱা হয় আমাৰ ঘৰত। এওঁ গাহৰি মাংস আনি থৈ গ'ল। এয়া ঘৰৰ বাৰীৰ ডাঙৰ লাইপাত। আৰু এইফালে হৈছে মাছ, মায়ে মাংস নাখায়, সেইটো কাৰণে মালে মাছ আনিলে। তেতিয়াহ'লে মই জল্দি বনাই মেলি আজৰি হৈ লওঁ ভাত, তাকে খাই দিওঁ জ্বলা। আৰু মই ভাত দালিটো বনালোঁ, চব্জিৰ দায়িত্বটো দেউতাক দি থৈ আহিলোঁ, একদম বনাবলৈ মন যোৱা নাই। আৰু এইফালে আগফালে এতিয়া দোকানৰ আগফালে আহিলোঁ চিপছ এটাকে খাওঁ বুলি। অকণমান ৰ'দ পৰি আছে যে ইয়াত অকণমান ভাল লাগিছে। আৰু বাৰ্থডে বুলি স্পেচিয়েল একো নাই, আবেলি সময়ত সৰু ল'ৰা ছোৱালীখিনিক মাতি কিবা এটা কৰিম নিয়ম এটা। তাৰপিছত ৰাতিলৈ তেওঁ লগৰ এজন আহিব চাগে, সেয়াই আৰু বেলেগ একো এৰেঞ্জ কৰা নাই, যিহেতু গা বহুত বেয়া। কিনো আৰু দেহাটোৱে আচলতে মেইন, গা ভাল নাথাকিলে একো মানে ভাল নালাগে। চিপছ খাই বোলে
মই এতিয়া এওঁক ভাত দিবলৈ যাবলৈ ওলাইছোঁ আৰু এইফালে প্ৰেজেণ্ট এটা আছে পেকিং কৰি দিবলৈ কৈছে মানে দোকানত বিয়া প্ৰেজেণ্ট নেকি এইটো পেকিং কৰি দিম লগতে ভাতো লৈ লৈছোঁ ভাত দি আহি ল'মগৈ দেহাৰ অৱস্থা একদমেই বেয়া খুব বেছি বেয়া লাগিছে সেইটো কাৰণে অকণমান টেবলেট এটা খাই পেলাই অকণমান শুই দিছোঁ মায়ে ক'লে বেছিকৈ বেয়া লাগিছে যদি শুই দিয়া বুলি আৰু এওঁক ভাত দি থৈ আহিলোঁ দোকানত কাৰণ যদিও মানে তামোল খাই আছোঁ ওট চোট ৰঙা হৈ গৈছে অকণমান শুই লওঁ বজাৰো কৰিবলৈ যাব লগা আছে চাই লওঁ যাব পাৰোঁ নে নোৱাৰোঁ বাৰ্থডে বুলি বোলো কিবা এটা কিনি দিম চাওঁচোন বাৰু কি হয় তেতিয়াহ'লে অকণমান শুই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ The next day. গুড মৰ্ণিং এভৰিৱান কালি আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ গাটো বহুত বেছি বেয়া হ'ল তো দিনতে যি শুলোঁ তাৰপাছত আৰু একদম সাৰ পাইছোঁ সন্ধিয়া ভবামতে কালি একোৱেই নহ'লে তেওঁ বাৰ্থডে বুলি ভাবিছিলোঁ ওচৰৰ ল'ৰা ছোৱালী কেইটামানক মাতি পেলাই পায়স চায়স অকণমান বনাই পেলাই খুৱাম বুলি সেয়াও নহ'লে তাৰপাছতে আকৌ অকণমান ওলাই যাম বুলি ভাবিছিলোঁ সেইটোও নহ'লে চব প্লেন ফ্লপ হৈ গ'ল তেওঁ ক'লে মানে গাটো বেছি বেয়া যদি এইবোৰ একো কৰিব নালাগে থোৱা আৰু বুলি আৰু মায়ে ইমানকৈ ৰিস্ক ল'বও নোৱাৰে আৰু মায়েও মানে কালি দিনটো দোকানত থাকিলে তেওঁ আকৌ এইখন দোকানত থাকিলেহি সেইটো কাৰণে একো কামেই নহ'লে তো কালি ভিডিঅ' সিমানতে বাদ দিলোঁ আৰু আজি আকৌ ষ্টাৰ্ট কৰিছোঁ এতিয়া 10টা বাজিব হ'ল মই ভাত পানী একো বনোৱাই নাই এতিয়া আকৌ মানে ঘৰৰ পৰা এই আঁতৰৰ দোকানখনলৈ আহিলোঁ এওঁ মানে টাউনলৈ গৈছে দেউতাই আকৌ মানে ধান আনি আছে ধান এদাই হ'ল বাৰু আজি এবাৰ হ'ব চাগে আৰু আনিবলৈ গৈছে তো মই ইয়াত ৰৈ দিবহি লগা হ'ল মা ঘৰত আছে তো মায়ে ভাত বনাব চাগে যদি মা বনাবলৈ অকণমান দিগদাৰ হয় মানে দোকান চাই থাকিলে মানে ভাত দোকান দুইটা অকণমান প্ৰব্লেম হৈ যায় সেইটো কাৰণে যদি দেৰি হয় মানে মায়ে বনোৱা দেৰি হ'লে মানে মই গৈ বনাবগৈ লাগিব এওঁ আহি পাবহিয়ে বৰ সোনকালে তো এতিয়া দোকানতে অকণমান বহিছোঁ কি হয় নাজানো মানে মোৰ কাহটো হ'লে মানে বেছি কথা ক'ব নোৱাৰোঁ খুব মানে ভাগৰ লগা নিচিনা লাগে আৰু মাতটোতো দেখিছেই মাত বহি গৈছে এইফালে চকু একদম পূৰা সোমাই গৈছে কালি টেবলেট খাইহে অকণমান ভাল পাইছোঁ ডক্টৰৰ ওচৰলৈ যোৱাগৈ নাই বাৰু যদি বেছি ভাল নাপাওঁ অকণমান লাহে লাহে ভাল হ'বগৈ বাৰু কিন্তু যদি ভাল নাপাওঁ তেতিয়া ডক্টৰৰ ওচৰলৈ যাম আৰু এইফালে আমাৰ ধুনু চা এইজনী কি কৰি আছে চাওঁ টোপনি বেন্দুচনৰ গাঁঠি এতিয়া পেকেটখিনি হেৰি হৈ আছে খালি লওঁ খালি পেলাই টেমাত ভৰাই ল'ব লাগিব দোকানত থাকিলে আৰু এইবোৰকে কৰি থাকিম ইয়াকে আপোনালোকক দেখাই থাকিম আৰু যি কৰোঁ পেকেটখিনি ফালি টেমাত ভৰাই লওঁ তাৰপাছত আৰু এটা কাম আছে ধুনুৱে মোক অকণমান সহায় কৰি দিব চাগে ন হয় নাই এতিয়া আৰু এটা কাম আছে সেইটো কাম কৰিও আজৰি হৈ লওঁ ইফালে বস্তাটোত অলপমান মুড়ি আছে খোলা মুড়ি আৰু ইয়াতে কেৰিবেগ কেইটামান আছে আৰু ইফালে পালাখন মই তললৈ নমাই লৈছোঁ এতিয়া মই মুড়িখিনি পেকিং কৰিম কেনেকৈ কৰোঁ আপোনালোকক দেখাম কামৰ সময়ত ধুনুৱে ইমান আমনি কৰি থাকে নহয় মেচেং মেচেংটো আপেল এটা তাইকে এইটো কাটি পেলাই খাবলৈ দি মনে মনে বহুৱাই থওঁ তেতিয়াহে মই মোৰ কামখিনি মানে শান্তিয়ে কৰিব পাৰিম নহ'লে তাই একদম অশান্তি কৰি থাকে পালাত 250 গ্ৰাম এইটো 250 গ্ৰামৰ দগা 250 গ্ৰাম মুড়ি মই এনেকৈ জুখি লৈছোঁ অকণমান বেছিকেই দিছোঁ বাৰু আৰু এইখিনি এতিয়া মই এনেকুৱা কেৰি বেগ এটাত ভৰাই ল'ম এইটো এটা পেকেট এনেকৈ এতিয়া গোটেইখিনি পেকেটত ভৰাই লওঁ যেটা ওলাই আৰু মুড়িখিনি ভৰাই হৈ গ'ল 7টাহে পেকেট ওলালে মানে বস্তাটোত পূৰা 1 বস্তা আছিলে চব এদাই হৈ গ'ল এতিয়া এইকেইটাই আছিলে মানে খোলাকৈ থকাতকৈ মানুহে পেকিঙত থাকিলে মানে নি ভাল পায় জুখি মেলি থকাটো চবেই ইমান মানে হেৰি ভাল নাপায় পেকেট হৈ থাকিলে মানে পুটুককেনে লৈ যাবলৈ ভাল আৰু তো এইটো এটা পেকেট এতিয়া মই ইয়াৰ পেকিংটো কেনেকৈ কৰিম আপোনালোকক দেখাইছোঁ ৰ'ব কাৰণে মই এডাল মম জ্বলাই লৈছোঁ
আৰু এনেকুৱা এখন ব্লেড লৈ লৈছোঁ এই ব্লেডখন মই কেৰি বেগটোত এনেকৈ সমানকৈ এনেকৈ কৰি লৈছোঁ তাৰপাছত আমাৰ ধুনুৱে কেমেৰা কৰিছে দেই ধুনু ওচৰলৈ দেখাই দিয়া এইডাল মমডালৰ পৰা এনেকৈ লাহেকৈ চিধা চিধি লৈ গৈ থাকিলেই হ'ল আৰু এইটো এক্সট্ৰা এনেকৈ মোহাৰি দিলোঁ আৰু এইটো আমাৰ পেকিং হৈ গ'ল এই ধুনুৱে ভালকৈ দেখাইছেনে এইটো ধুনীয়াকৈ পেকিং হৈ গৈছে আৰু বাকীকেইটা এনেকৈ কৰিলোঁ মই আৰু এটা দেখাই দিছোঁ প্লেটখন এনেকৈ লৈ ওচৰলৈ দেখুওৱা এইফালে এনেকৈ কৰি একেবাৰে ইজি মোৰ দুটা পেকেট হৈ গ'ল ভিডিঅ'টো কৰি আছোঁ কাৰণে অকণমান দেৰি লাগিছে নহ'লে ইমান দেৰি নালাগে তো বাকীকেইটা পেকেটো এনেকৈ ধুনীয়াকৈ কৰি লওঁ আৰু মুড়ি ইয়াত অলপমান আছে কিন্তু একেবাৰে তলৰখিনি দি নিদিওঁ যিহেতু ইয়াত বালি চালি ওলাব পাৰে এইখিনি বাহিৰত কিবা ছাগলী তাগলী আহিলে মানে দি দিম আৰু বাকীকেইটাও মই পটাপট পেকিং কৰি লওঁ মই পেকিং চেকিং কৰি মেলি আজৰি হ'লোঁ এওঁ আহি পালেহি মানে ঘৰলৈ যামগৈ আৰু অকলে অকলে দোকানখনৰ ভিতৰতেই সোমাই আছোঁ একচাত দেখাই দিছোঁ আপোনালোকক ইমানো মানে দেখাবলগীয়াকৈ ইমানো বেছি এভেইলেবল বস্তু নাই হ'লেও দেখাই দিছোঁ বাৰু প্ৰিণ্টাৰটো ইয়াতে তেওঁ জেৰক্স কৰে এইটো লেপটপটো ফটো চটো বনাবলৈ মেলিবলৈ হ'লে মানে আৰু এইফালে ফটো এখন তেওঁ বনাই থৈছে ফটো ফ্ৰেমিং কৰা হয় বুলি তো ফটো চটো বনাই দিয়ে এনেকৈ চলি আছে আৰু সৰু সুৰাকৈ হেল্ল' এভৰিৱান ভিডিঅ' একদমেই কণ্টিনিউ কৰিব পৰা নাই এইডোখৰ মিলাই যেনে তেনে মুঠতে সম্পূৰ্ণ হওক বুলি ভাবিছোঁ অথনি দোকানৰ পৰা আহি আকৌ ভিডিঅ' কৰিবলৈ নহ'লে গাটোতো বেয়াই তাতে আজি দোকানত ব্যস্ত থাকিব লগা হ'ল এতিয়াহে আচলতে চিজিল লাগিছে মানে দেউতা ইখন দোকানলৈ গ'ল আৰু এওঁ ঘৰলৈ আহিলে এতিয়া তেওঁ দোকানতে আছে তো ডিষ্ট্ৰিক্ট পঢ়াই ল'লোঁ তাই যিহেতু কাইলৈ মেথছৰ এক্সাম আছে ছেকেণ্ড ইউনিট টেষ্ট চলি আছে তো তাইক পঢ়াবলৈ হ'লেও মানে একেৰাহে ওচৰত বহি থাকিব লাগিব নহ'লে ইফালে যাব সিফালে যাব একদম পঢ়াত মন নিদিয়ে তাইক পঢ়াই মেলি আজৰি কৰিলোঁ তাৰপিছত কিবা এটা খুৱাই ল'লোঁ এতিয়া ভাবিছোঁ ভাত বনাওঁগৈ ভাতত কি কৰোঁ কি নকৰোঁ যিমানকণ পাৰোঁ আপোনালোকক দেখাই থাকিম মুঠতে মোৰ ভিডিঅ'টো সম্পূৰ্ণ হওক আৰু সেইটোৱে ভাবিছোঁ তেতিয়াহ'লে চাই যাব আপোনালোকে দেই মাজতো আজি মাংসই আছে গাহৰি আৰু এইফালে লাইপাতটো মই ৰাতিপুৱা এটা ভাল নাপাওঁ খাবলৈ গেছে ধৰে বহুত কিন্তু এওঁ মানে নুশুনে খাবই হেনো আৰু যিহেতু ঘৰৰ তো ইমান প্ৰব্লেম নাই বাৰু কোনো ধৰণৰ হাঁহ চাৰ নাই তাৰপিছত এইপিনে চব মিক্স দাইল কেইটামান তিয়াই থৈছোঁ সেনেকৈ কিবা কিবি বনাম আৰু কিবা এটা বনাম চাগে তো দেখাম বাৰু ভাতটো পাতি থৈছোঁ দাইলকণ তেতিয়াহ'লে আগতীয়াকৈ বনাই লওঁ আমাৰ আকৌ দালিত মানে অকণমান তেল মাৰিব লাগে গোটা জিৰা কেইটামান দিছোঁ পিঁয়াজ দালিখিনি নিমখ দি এতিয়া ধুনীয়াকৈ ভাজি ল'লোঁ ইয়াত এতিয়া ধুনীয়াকৈ পানী দি দিম মানে এটা দালিকৈ খাই থকাতকৈ কেতিয়াবা এনেকৈ গোটেইখিনি দালি মিক্স কৰি পেলাই খাই চাবচোন খুব ভাল লাগে খাই যিহেতু অকল মচুৰ দালিটো আমনি লাগে সেইটো কাৰণে এনেকৈ ধুনীয়াকৈ তেল অকণ মাৰি পেলাই এনেকৈ খাই খুব ভাল লাগে আমি ইমানটোৱে দিছোঁ বৰ বেছি পাতল হ'লে মানে খাই ইমান ভাল নালাগে অকণমান ডাঠ হৈ থাকিব লাগে সেইখিনি 3টামান চিটি আহিবলৈ দি দিম লাষ্টত ধনিয়া দি দিম আৰু দালি হৈ যাব কাৰণে তেলত পিঁয়াজ একদম দি থৈছোঁ এইফালে মাংসখিনি মই গৰম পানীৰে ধুই মেলি ধুনীয়াকৈ থৈ দিছোঁ এতিয়া জল্দি জল্দি বনাওঁ আৰু ইয়াৰ ভিডিঅ' আৰু ইমান ৰেচিপি হিচাপত দি নাথাকোঁ কাৰণ চবেই জানে গাহৰি লাই শাক বনাবলৈ তো পটাপট বনাওঁ সেই মানে আৰু এজনী কোন এজনী চাওক
হালধি দি দিলোঁ এনেকৈ ভাজি থাকিম আৰু আজি পানী ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ চাওঁচোন বাৰু কি হয় অকণমান ড্ৰাই টাইপত বনাম আৰু বাঁহ খৰি জুই যে একদম দপদপাই জ্বলিছে গোটেইখিনি বস্তু দি ল'লোঁ নিমখ দিলোঁ আদা নহৰু দিলোঁ আলু আৰু বিলাহী দি দিছোঁ মাংসৰ পৰা এতিয়া তেল ওলাইছোঁ এইখিনি ধুনীয়াকৈ গাপ দি ভাজি থাকিম আৰু ইমান আৰু দেখাই থকা নাই অকণমান দেখাই দিছোঁ এতিয়া ধুনীয়াকৈ ঢাকন দি পেলাই ভাজিম চব্জি হৈ আছে আৰু কবি এটা আছিলে কবিটো মানে মই ওপৰৰ দুটামান পাত এৰুৱালোঁ অথনি মূলাৰ লগত বনাইছিলোঁ মূলা আৰু মাছ দি পেলাই তাতে অকণমান দি দিছিলোঁ যিহেতু গোটেইটো এনেকৈ কাটি থ'লে মানে বেয়া হৈ যায় সেইটো কাৰণে তেনেকৈ এৰুৱাই দিলোঁ আৰু এতিয়া থকাটো গোটেইটো চাগে এতিয়াও ব্যৱহাৰ নহ'ব মই কিবা এটা কৰিম তো কি কৰিম ভাবোঁ ৰ'ব ভাবি আপোনালোকক দেখাম কবিটো একদম মিহি মিহিকৈ কাটি ল'লোঁ যিমান পাৰোঁ সিমান মিহি কৰিবলৈ চেষ্টা কৰিছোঁ বাৰু সিফালেও ইমান মিহি নহ'লে হাতেৰে অকণমান মোহাৰি দিব লাগিব আৰু এতিয়া পিঁয়াজকেইটাও ইয়াতে মিহিকৈ কাটি ল'ম কাটি ল'লোঁ এতিয়া এইখিনি ধুনীয়াকৈ হাতেৰে পূৰা মোহাৰি দিম এনেকৈ ধুনীয়াকৈ পূৰা মিহি কৰি দিম যিমান পাৰোঁ ইমান বইল কৰি লৈ আলু দি দিছোঁ এইকেইটা ধুনীয়াকৈ ইয়াতে পিটিকি ল'ম চব মিক্স কৰি লৈ ইয়াত এতিয়া অকণমান বেচন দি দিছোঁ বেচনৰ পৰিমাণটো চাই ল'ব লাগিব কিমান দিলে ভাল হ'ব ইমানখিনি দিম তাৰপাছত অকণমান হালধি আৰু নিমখ এতিয়া এইখিনি ধুনীয়াকৈ পানী দি পেলাই গুলি ল'ম এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰিলোঁ ইয়াত এতিয়া পানী অকণ অকণ দিম হ'ব ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল এতিয়া এইখিনি পকৰি বনাম বুলি ভাবিছোঁ ইফালে কেৰাহী গৰম হৈ আছে ইয়াতে এতিয়া তেল দি দিম আৰু কেৰাহীটো লেতেৰা হৈ আছে ইমান মন নকৰিব আৰু একদিন মই ভালকৈ চফা কৰা নাই ইয়াতে এতিয়া ৰিফাইন দি দিম দালিকণো একদম ধুনীয়া হৈছে ইমান মানে পাতলো হোৱা নাই ইমান ডাঠো হোৱা নাই ইমানটো জোখতে খাবলৈ ভাল হয় আৰু ইয়াত এতিয়া ধনিয়া দি দিম অকণমান দি চাইছিলোঁ তেল ধুনীয়াকৈ গৰম হ'ল এতিয়া ইয়াতে অকণ অকণকৈ পকৰি আকাৰত দি যাম আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈছোঁ কাৰণ বন্ধাকবি দিয়া আছে যে নহ'লে বেছি ডাঙৰকৈ দিলে মানে দেৰি যাব কিন্তু নিসিজিব ভিতৰখন সেইকাৰণে একদম মানে সৰু কৰি থৈছোঁ তেতিয়া ভিতৰৰ পৰা ধুনীয়াকৈ সিজি আহিব আৰু আমাৰ মাংস আৰু লাই শাকো হৈ গ'ল কোনো পানী চানী ব্যৱহাৰ কৰা নাই আৰু এনেকৈ বনাইছোঁ পূৰা ধোঁৱা ওলাই আছে তো পকৰি হ'লে মানে আমাৰ ভাত ৰেডি হৈ যাব এতিয়া দুটামান নমালোঁ বাৰু দেখাত বাৰু ভালেই লাগিছে খালেহে গম পাম কেনেকুৱা হয় ঠিক টেষ্ট কৰিবলৈ দিছোঁ কেনেকুৱা লাগিছে বা বৰ বঢ়িয়া হৈছে বেছি হ'ল নেকি অকণমান কেনেকুৱা আছে কোৱা ভাল হৈছে নাই হোৱা পকৰিয়ে বনাইছোঁ আকৌ ভাল হৈছে নে নাই হোৱা হৈছে ধনচিয়ে ভাল হৈছে যদি কৈছে যেতিয়া টেনশ্যন নাই বাৰু থকাকেইটা এদাই কৰিলে এতিয়া নিজে আহিছে লাগিবলৈ কোনে গা ধোৱালে তই গা নাই ধোৱা আজি বৰ লেতেৰা দেই সঁচাকৈ অঁ ভাত বাঢ়োনে তেতিয়াহ'লে ভাত এইখিনি তুমি বনোৱা আকৌ মই নাই মই খাবৰ কাৰণেহে বাঢ়ি লৈছোঁ ভাত ৰেডি তালে মাংস লাই পাতৰ লগত দালি পকৰি আৰু ভাত এইখন ধুনীয়াকৈ থালি ৰেডি এতিয়া খাবহে লাগে আৰু আমি ভাত পানী খাই মেলি আজৰি হ'লোঁ ইমানেই মানে চৰ্দি লাগি আহিছে নহয় মোৰ একদম নাকেদি পূৰা পানী গৈ আছে আৰু এইফালে একদম চাওকচোন চকু টকু একদম ৰঙা হৈ গৈছে একদম উশাই ল'ব পৰা নাই সেইকাৰণে সোনকালে শুই থাকোঁ বুলি ভাবিছোঁ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কালিয়ে আজিয়ে মিক্স কৰি যেনে তেনে বনালোঁ আৰু কেনেকুৱা হৈছে ক'ব যদি ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইফালে বাপেকেও যিয়ে শুবলৈ লৈছে দুনু কাইলৈ পৰীক্ষা আছে সোনকালে উঠিব লাগিব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই গুড নাইট আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই